শৰৎ অহাৰ সময়, দুৰ্গা পূজা সমাগত আৰু মৃৎশিল্পীসকলৰ হাতত প্ৰাণ পাই উঠিব দেৱী দুৰ্গাৰ মূৰ্তিসমূহ। আৰু আজি মই তেনে এজন মৃৎশিল্পীৰ ঘৰত উপস্থিত আছোঁ। বিশেষ এটা কাৰণত মই যোৰহাট আহিছিলোঁ আৰু গম পালোঁ ইয়াতে এজন কণমানি মৃৎশিল্পী আছে। তাৰ হাতৰ নিপুণতাত বিভিন্ন ধৰণৰ মূৰ্তি গঢ় লৈ উঠিছে আৰু আমি তেওঁৰ ঘৰত উপস্থিত আছোঁ। তেওঁক দেখুৱাব বিচাৰিছোঁ, আপোনালোকে ভালকৈ চাওক। এয়া হ'ল কণমানি সুবিত ঘোষ, আৰু সুবিত ঘোষে কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ এনেধৰণৰ বিভিন্ন ধৰণৰ মূৰ্তি তেওঁ সময়ে সময়ে নিৰ্মাণ কৰি থাকে। মই মূৰ্তিসমূহ দেখুৱাব অনুৰোধ কৰিছোঁ। খুব সুন্দৰকৈ কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ আচলতে এই মূৰ্তিসমূহ গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰু আৰ্থিকভাৱে দুৰ্বল এটা পৰিয়ালৰ সন্তান হয় সুমিত, আৰু সুমিতৰ লগত আমি কিছু কথা পাতিম। আৰু এয়া হ'ল কণমানি সুমিতে ইতিমধ্যে 5 ফুট উচ্চতাৰ এটা গণেশ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছিল আৰু তেওঁ অকলে গণেশ পূজা উদযাপন কৰিছিল। মই ফটোকেইখন দেখুৱাব বিচাৰিছোঁ আপোনালোকক, আৰু সুমিতৰ লগত আমি কিছু কথা পাতিম। সুমিত, তুমি কি কি মূৰ্তি বনাইছা? দুৰ্গা বনাইছোঁ, লক্ষী বনাইছোঁ, গণেশ বনাইছোঁ, সৰস্বতী বনাইছোঁ, কাৰ্তিক বনাইছোঁ। হয় নি? তুমি কেতিয়াৰ পৰা তোমাৰ এই বস্তুবিলাক বনোৱাৰ প্ৰতি ইচ্ছা আহিছিল, বা এনে কেনেকৈ মন গ'ল তোমাৰ মূৰ্তিসমূহ বনাবলৈ? সৰুৰ পৰাই মন গ'ল। সৰুৰ পৰাই মন গ'ল। স্কুললৈ যোৱা নে নোযোৱা? যাওঁ। আৰু কি কৰি ভাল পোৱা? আৰু আৰ্ট কৰি ভাল পাওঁ। আৰ্ট কৰি ভাল পোৱা। আৰু এটা কথা, সুমিতে খুব ধুনীয়া আৰ্ট কৰে, আমি সেইসমূহ আপোনালোকক দেখুৱাম। তাৰ আগতে মই সুমিতে বনোৱা কেইটিমান মূৰ্তি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু ইমান ধুনীয়াকৈ এই মূৰ্তিসমূহ গঢ়ি তুলিছে। আচলতে কোনো ধৰণৰ প্ৰশিক্ষণ নোপোৱাকৈ এনেধৰণৰ মূৰ্তিসমূহ বনাই তোলাটো খুব আচলতে প্ৰতিভাসম্পন্ন এজন কণমানি বুলি ক'ব লাগিব। আৰু মই এটা অনুৰোধ জনাব বিচাৰিছোঁ, যদি কোনো সদাশয় ব্যক্তিয়ে এই সুমিতক আগবাঢ়ি আহে, প্ৰশিক্ষণ দিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেনেহ'লে মোক যোগাযোগ কৰিব। মই এওঁলোকৰ এড্ৰেছটো মই দি দিম আপোনালোকক। সুমিতৰ লগত মই আৰু কিছু কথা পাতিম। কেতিয়াবা মন যায় নে নাই খুব ডাঙৰ কিবা এটা কাম কৰিবলৈ? মন যায়। আৰু স্কুললৈ যাবলৈ মন যায় নে নাযায়? যায়। পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ মন যায় নে এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ বেছি মন যায়? মূৰ্তি বনাই বেছি ভাল লাগে। মূৰ্তি বনাই বেছি ভাল লাগে। হয়, সঁচা কথা ক'বলৈ গ'লে অসমত আচলতে প্ৰতিভাৰ অভাৱ নাই, কিন্তু এনেধৰণৰ আৰু বহুত প্ৰতিভা আমাৰ মাজত লুকাই থাকে। কিন্তু আমি সেই প্ৰতিভাসমূহ বা সেই শিশুসমূহে বিভিন্ন কাৰণত, বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিবলৈ ভয় কৰে, বা তেওঁলোকে আগবাঢ়ি আহিবলৈ কোনো ধৰণৰ ছাপোৰ্ট নাপায়। গতিকে মই যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ, যদি কোনো এনেকুৱা ধৰণৰ ব্যক্তি ওলায় বা কোনোৱে যদি তেওঁক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে, তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে। কাৰণ বিভিন্ন তেওঁ অৰ্থৰ অভাৱত বা টকাৰ অভাৱত তেওঁক, কাৰণ মূৰ্তিসমূহ বনোৱাৰ পিছত ৰঙৰ প্ৰয়োজন হয়, বা তেওঁৰ মাতৃয়ে আনি দিবলৈ কেতিয়াবা সক্ষম নহ'বও পাৰে। গতিকে মই ভাবোঁ তেওঁ যদি এটা উচিত প্ৰশিক্ষণ পায়, খুব সোনকালে আমি এজন নিপুণ মৃৎশিল্পী আমি অনাগত ভৱিষ্যত দিনত আমি লগ পাম বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু মোৰ লগত এয়া উপস্থিত আছে সুমিতৰ মাতৃৰ লগত মই কিছু কথা মই পাতিব বিচাৰিছোঁ। আপুনি কওকচোন আপোনাৰ ল'ৰাজনৰ বিষয়ে। ল'ৰাটো এইবিলাক বিচাৰে, আমিতো দিব নোৱাৰোঁ, কি কৰিম এতিয়া। হয় হয়। এনে কেতিয়াৰ পৰা এইবিলাকত মানে ইণ্টাৰেষ্ট তাৰ আহিছিল? 4 বছৰ। 4 বছৰ বয়সৰ পৰা। আচলতে খুব ভাল কথা। যিটো সময়ত আমি বিভিন্ন খেলা ধূলাৰ লগত বেছি জড়িত হৈ থাকোঁ, সেই সময়ত তেওঁৰ এই সৃষ্টিশীল যিটো মন, সেই মনটোৱে আচলতে ভুমুকি মাৰিছিল। আপোনালোকৰ নিশ্চয় চাগে অসুবিধাৰ সৃষ্টি হয় ল'ৰাজনক এনেকুৱা ধৰণৰ তেওঁৰ ইচ্ছাসমূহ মানে ফুলফিল কৰাৰ ক্ষেত্ৰত? আমি কাম নহয়, কষ্ট হয় আমাৰ বহুত, দিব নোৱাৰোঁ, বস্তু বিচাৰে, খং কৰে ল'ৰাটো, কি কৰিম। ল'ৰাজনৰ দেউতাকে কি কৰে বুলি ক'লে? ৰং পেইণ্টাৰ। পেইণ্টিং কৰে। আচ্ছা, তো গতিকে মই যিসকল ব্যক্তিয়ে পাৰে মোক আচলতে যথেষ্ট গৰম আজিৰ দিনটো, আৰু মোক বিচি দিছে, থেংক ইউ।
আৰু মই আপোনালোকক আচলতে অনুৰোধ জনাইছোঁ পাৰিলে এই শিশুজনক সহায় কৰক। এই ঠাইডোখৰৰ নাম কি বুলি ক'লে? এইটো সদৰ কমাৰবস্তি। সদৰ কমাৰবস্তি, টুকলাই, আপোনালোকে যোৰহাট টুকলাইৰ ওচৰতে এই অঞ্চলটো আছে। যদি কোনোবা সদায় ব্যক্তিয়ে তেওঁক সহায় কৰিব বিচাৰে বা উচিত প্ৰশিক্ষণ দিব বিচাৰে তেওঁলোকে আহিব পাৰে ইয়ালৈ। মই এড্ৰেছটো আপোনালোকে যদি বিচাৰে মই দি দিম। আমি পুনৰ কিছু চুমিতে বনোৱা আমি পেইণ্টিং দেখুৱাব বিচাৰিছোঁ। আচলতে কি হয়, অৰ্থৰ অভাৱত এনেধৰণৰ বহুত প্ৰতিভা আমাৰ মাজৰ পৰা হেৰাই যায়, যাক আমি চিনিও নাপাওঁ। ইভেন মই নিজেও গম পোৱা নাছিলোঁ যে এনেকুৱা এজন শিশুৱে ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাব পাৰে। সেইটো মোৰ আচলতে কল্পনাৰো অগোচৰ, কাৰণ আমি এই কথাবিলাক কেতিয়াও ভাবি নাচাওঁ। যিসকল আমি দুৰ্গা পূজা চাবলৈ যাওঁ, আমি গণেশ পূজা চাবলৈ যাওঁ, যদি তাত ইমান ধুনীয়াকৈ মূৰ্তিসমূহ বনায়, তো আমি কেতিয়াও আমাৰ মনলৈ নাহে যে ইমান সৰু এজন শিশুৱে এনেধৰণৰ মূৰ্তি গঢ়ি তুলিব পাৰে। গতিকে পুনৰবাৰ অনুভৱৰ এপৃষ্ঠা চেনেলৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাইছোঁ, এই ল'ৰাজনক সহায় কৰক, যিমান পাৰে আপোনালোকে সহায় কৰক। ল'ৰাজনক এটা মঞ্চ দিয়ক, যাতে তাৰ এই যি প্ৰতিভা, এই প্ৰতিভাটো কেতিয়াও শেষ হৈ নাযায়। আৰু মই সুমিতৰ ঘৰৰ পৰা ওলালোঁ আৰু বিশেষ কিছুমান কামৰ কাৰণে যোৰহাট আহিছিলোঁ। ল'ৰাজনৰ কথা গম পাই মই ইয়ালৈ আহিলোঁ। আগত মোৰ কোনো ধৰণৰ ভ্লগ বনোৱাৰ মোৰ অভিজ্ঞতা নাই, বিভিন্ন ভুল ক্ৰুটি ৰৈ যাব পাৰে, সেইখিনি আপোনালোকে মাৰ্জনা কৰিব। আৰু মই যি পাৰোঁ মোৰ ফালৰ পৰা কিবা এটা মই দি থৈ আহিছোঁ। গতিকে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ল'ৰাজনক কিবা এটা হেল্প কৰক। ল'ৰাজনে যদি উচিত প্ৰশিক্ষণ পায়, খুব ধুনীয়া এজন প্ৰতিভাসম্পন্ন আমি ব্যক্তি লগ পাম অনাগত দিনত। গতিকে ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব বিচাৰিছোঁ। আৰু যদিহে কোনো ব্যক্তি সহায় কৰিব বিচাৰিছে, মই পুনৰবাৰ কৈছোঁ, মোক আপোনালোকে ব্যক্তিগতভাৱে যোগাযোগ কৰিলে হ'ব। মই আপোনালোকক এড্ৰেছটো দি দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ।